মাৰ সংজ্ঞা বিচাৰি। মা, তই জাননে তোৰ সংজ্ঞা বিচাৰি মই যে হাবাথুৰি খাওঁ। মা, মাথো এটা শব্দ, তাৰ মাজতে লুকাই থাকে কত উমাল অনুভৱ। মা, তই জাননে এটা সংজ্ঞাতে তোক আবদ্ধ কৰা মোৰ বাবে কিমান কঠিন। কোনোবাই যদি তোৰ পৰিচয় সোধে, মা তই জাননে মই কি কওঁ? মই কওঁ, দেউতা অবিহনে যিয়ে তেওঁৰ ঠাই পুৰালে তেওঁৱেই মোৰ মা। 9 মাহ 10 দিন গৰ্ভত ৰাখি যিয়ে এই পৃথিৱী মোক দেখুৱালে তেওঁৱে মোৰ মা। নিজৰ অসুখ লুকুৱাই সন্তানক যিয়ে শুশ্ৰূষা কৰে তেওঁৱেই মোৰ মা। জীৱন যুদ্ধত ভুল কৰিলে যিয়ে মোক সহজে ক্ষমা কৰে তেওঁৱেই মোৰ মা। জীৱনৰ প্ৰথম শিক্ষাগুৰু মোৰ মা। পুৱাৰ পৰা গধূলিলৈ আমাৰ বাবে টাকুৰি ঘূৰা দি ঘূৰি কাম কৰা গৰাকীও মোৰ মা। মা, এটা সংজ্ঞাই তোক আৱৰিব নোৱাৰি। সেয়ে মা, তই জাননে তোৰ সংজ্ঞা বিচাৰি মই যে হাবাথুৰি খাওঁ।